Hello everyone, welcome back to my YouTube channel. Namaskar সকলোকে কেনে খবৰ আপোনালোকৰ মোৰ নেটি ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছো আজি কিবা এটা বিশেষ কাৰণত ভিডিঅ'টি আৰম্ভ কৰিলো আজি মানে আমাৰ দেউৰি ফালৰ পৰা যেটো দেউৰি ইলেকশ্যন আহি আছে সেইবাবে কোৰ্টত নমিনেশন ফৰ্ম দাখিল কৰিব লাগে বুলি নে কিবা এটা কয় তাৰ কাৰণে মোক মাতিছে সেইবাবে মই যাও আপোনালোকক দেখা দেখি মই কলেজ যাম প্ৰথমতে কলেজৰ যোৱাৰ পাছত তাৰছতে খুৰিহতটা যাম তা ড্ৰেছ চেঞ্জ কৰিম তাৰপিছতে যাম কোৰ্টলে সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব মই ওলালো এতিয়া কলেজ যাওঁ নহলে সোনকালে নগলে এফালে ডিপাৰ্টমেণ্ট গেট বন্ধ কৰি দিব দেৰি হ'ল বুলি আধা ৰাস্তাৰ পৰা ৰিক্সাত উঠি আহিছিল কিন্তু এয়া কি তলা বন্ধ দেখোন ডিপাৰ্টমেণ্ট বন্ধ খুল যা চিম নাই বন্ধ এটা আমি ক্লাছ কৰি পিনি মই গৈছোকে এতিয়া খুৰিহতৰ তালে কোৰ্ট যাব লাগে বুলি যে কৈছিলে সো খুৰিহতৰ তাত গৈ পিনি এতিয়া কাপোৰ আনিছিলো ড্ৰেছ চেঞ্জ কৰি লম তাৰ পাছত কোৰ্টত যাম বাইও আহি আছে ফালৰ পৰা বিৰাট গৰম একেবাৰে ৰদ দিছে আহি ফটাফট চাই ৰেডি হৈ ললো এফালে মেখেলা পিন্ধি ললো আৰু খুৰীৰ ডিউটি আছে বুলি সেইকাৰণে সোনকালে ওলালে এফালে খুৰীৰ লগতে যাওঁ ওচৰতে আছে কোৰ্ট আমাৰ খুৰীহঁতৰ ঘৰৰ পৰা পাই গলো কোৰ্টত এফালে সন্মুখত মই ৰৈ আছো আৰু খুৰী হেতি তাহাঁতৰ টিমটো তাত আছে এতিয়া আহি আছো ক'লে ইয়া আহি পালেহি এয়া গোটেইখিনি চিঞৰি আহিছে জয়ধ্বনি মাৰি আহিছে একেবাৰে আৰু এফালে ৰিপৰ্টিং চলি আছে আমাৰ ৰিপৰ্ট মানুহ দেখোন মই একচুৱেলি বুজি পোৱা নাছিলোঁ ইয়াত আহিব কেলে লাগিছিলে মই ভাবিছিলোঁ মই ইয়াত আহি পিনি চাইন কৰিব লাগে কিবা এটাত মানে কিবা এটা সকলোৱে চাইন লয় বুলি ভাবিছিলোঁ কিন্তু আহি পিনি ইয়াত দেখিলোঁ প্ৰচেছন টাইপৰ হয় আৰু এবাৰ মই প্ৰথমবাৰ আহিছোঁ আৰু মোৰ প্ৰথমবাৰ 18 বছৰ হৈছে প্ৰথমবাৰ ভোট দিম আৰু এবাৰ আৰু এই আমাৰ গাভৰু পাৰ্টি ইয়াৰ খাবা আমাৰ হোমটো বা তাৰপিছতে সেই পিছফালে আৰু বাইকেইজনী আছে ইতিমধ্যে ইয়াত উপস্থিত আছে ৰাজ্যৰ লগতে যি অসমৰ বিভিন্ন পৰিষদক লৈ গৰম চৰম নামানি এপাক নাচি দিলো এফালে গোটেই ঘামি জামি সেইফালে বায়ো ঘামি আছে গোটেই বগা হৈ আহিছে এজনী আজি গোটেই পাৰ্টিখিনি আছে বাহিৰত বিৰাট ৰ'দ হৈছে আৰু ভিতৰলে মাত্ৰ নমিনিজন আৰু তাৰ লগত 3-4 জন মানহে ভিতৰত যাব দিছে সেইবাবে আমি গোটেইখিনি বাহিৰতে ৰখি আছো এইজনে হৈছে বিজেপি ফালৰ পৰা টিকেট পাওঁতা জন হিমন্ত দেউৰি তেখেত আমাৰ সম্বন্ধত মমাই লাগে যোৱাবাৰ ইলেকশ্যনতো তেখেতলি জিকিছিলে আমি আগৰ পৰাই তেখেতক সাপোৰ্ট কৰি আহিছো আমাৰ গোটেই ফ্যামিলিটো মানে তেখেতৰ ফালে আছে
বেছিকৈ আকৌ এফালে পাৰ্টি কৰি থাকিলে আপোনালোকে ভাবিব মই পলিটিক্সৰ ভিতৰত সোমাই গ'লোঁ। তেনেকুৱা একো কথা নহয়, সঁচা কথাটো কৈ দিছোঁ। মানে আগৰ পৰাই আমাৰ পাপাহঁতৰ ভাল বন্ধু টাইপৰ আৰু সেইকাৰণে ভালদৰে চিনি পায় আৰু আমাৰ নিজৰো লাগে যেতিয়া ছাপোৰ্ট বনে আৰু। কোৰ্টৰ পৰা ওলাই চিধা লাইনকৈ আমি ওলালোঁ চাৰ্কিট হাউচৰ ওচৰত। তাত কিবা এটা অফিচৰ নিচিনা বনাই থৈছে, নাজানো কি হয়, মানে কেলৈ বনাইছে মই একো বুজি নাপাওঁ, নতুনকৈ অহা মানুহতো সেইকাৰণে বুজি নাপাওঁ। আৰু যোনে যায় য'ত গৈ আছে লাইনকৈ পিছে গৈ আছোঁ আৰু কি হৈছে একো বুজি নোপোৱাকৈ। এঘাৰটা বাজিছে। আৰু এনেকে যে যায় নহয় ক'ত ন যাব। এফালে ভিতৰতো কিবা পাৰ্টিখিনিৰ মাজত আলোচনা হৈ আছে, মিটিং হৈ আছে কিবা এটা টাইপৰ। মই ভিতৰলৈ আমাক সোমাবলৈ দিয়া নাই, মানে সোমাব দিয়ে কিন্তু মানুহ বহুত বেছি হৈছে, গৰম হৈছে, সেইকাৰণে ভিতৰলৈ সোমোৱা নাই। চাৰ্কিট হাউচৰ ওচৰৰ অফিচটোৰ পৰা আমি আকৌ চিধা আহিলোঁ হিমন্ত মামাৰ ঘৰলৈ। আকৌ আপোনালোকে হিমন্ত মামা বুলি কওঁতে কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ বুলি নাভাবিব। আমাৰ ইচিজনৰ নামো হৈছে হিমন্ত দেউৰী। আমি তেখেতৰ ঘৰলৈ আহিলোঁ, আহি পিনি আমাক চাহ কিবা কিবি খাবলৈ দিছে আৰু ভাতৰ যোগান এইফালে চলি আছে, ভাত বনাই আছে। আমি পেট পূজা কৰি পিনি যামগৈ। ভাত খাই মেলি অকণমান বহিছোঁ দুই বাৰজনী। এফালে আছে আমাৰ মামা আমি যে এইটো BJP চৰকাৰক ছাপোৰ্ট কৰিছোঁ, আমাৰ মামা হেমন্তক ছাপোৰ্ট কৰিছোঁ। আপুনি তাৰ বিষয়ে কিবা এটা কৈ দিয়কচোন। এতিয়া অসমৰ ভাৰতৰ BJP চৰকাৰ, অসমৰ BJP চৰকাৰ, আমাৰ দেউৰী চাইডটো কৈ হ'লেও আমাৰ দেউৰী চৰকাৰ আমি আমাৰ কেন্দ্ৰীয় BJP টিকেট পাইছে আমাৰ জুলাই 12 নম্বৰ সমষ্টিৰ পৰা। গতিকে আমি আশাবাদী, আমি বিপুলভাৱে আমি জয়যুক্ত কৰিব পাৰিলে হয়তো আমাৰ চিট কিবা এটা হৈ যায়, ইছ্যু হ'ব লাগিব। আগতে জেনেৰেল মেম্বাৰ জিকিছিলে, গতিকে আমি এইবাৰ আশাবাদী বিপুল ভোটত আমি এইবাৰ BJP কেন্দ্ৰক জয়যুক্ত কৰিবৰ কাৰণে আমি সাজু আছোঁ। খালেও ব'লোঁ, অলপমান বহিলোঁ, কথা পাতিলোঁ সকলোৰে লগত। তাৰপাছতে ওলাই আহিলোঁ, মানে ঘৰলৈ যাওঁ বুলি আহিলোঁ। তাৰপাছতে আমাক মামায়ে মানে এখন গাড়ী পঠিয়ালে, আমাৰ ঘৰৰ ওচৰৰে খুৰা হয়, বাইক সেইফালে ৰুক্স নথৈ আহিলে আৰু ময়ো খুৰীহঁতৰ পৰা বেগটো লৈ পিনি আহি গ'লোঁ ঘৰলৈ বুলি। চ' আজিৰ ভিডিঅ'টি ইমানতে সামৰিব বিচাৰিছোঁ। ভাল পালে প্লিজ এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু আপোনালোকে নাভাবিব যে মই পলিটিক্সত সোমাই গৈছোঁ। ত' বাই বাই, থেংকছ ফৰ ৱাচিং। লগ পাম অন্য এটি ভিডিঅ'। টাটা।